ৰাজ্যৰ কেউদিশে মন্দিৰ নামঘৰত বিগ্ৰহ চুৰি দান পাত্ৰ ভাঙি ধনখন লুটি নিয়াৰ ঘটা কিছুদিন আগলৈকে সংবাদ মাধ্যমৰ বাবে এক নৈমিত্তিক খবৰ হৈ আছিল। পৰৱৰ্তী সময়ত ইয়াৰ প্ৰকোপ কিছু কমিছিল যদিও শেহতীয়াকৈ পুনৰ মন্দিৰ নামঘৰত চুৰি হ'বলৈ আৰম্ভ কৰিছে। যোৱা নিশা চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ওপৰকুৰুৱা আৰু মিলন মাধুৰী বৰখেলৰ নামঘৰৰ দান পাত্ৰ ভাঙি চোৰে কেইবা হাজাৰো ধন চুৰি কৰি লৈ যায়। তাৎপৰ্যপূৰ্ণ কথা হ'ল এয়ে যে ওপৰকুৰুৱাৰ ঐতিহাসিক বুঢ়াগোসাঁই থান আৰু ইয়াৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ বাজানা পথাৰৰ কালী মন্দিৰতো কিছুদিন পূৰ্বে একে নিশাতেই দান পাত্ৰৰ তলা ভাঙি চোৰে চুৰি কাৰ্য সংঘটিত কৰিছিল। উল্লেখ কৰিব পাৰি যে বুঢ়াগোসাঁই থানৰ সমীপতে আছে আৰক্ষীৰ পেট্ৰলিং পোষ্ট প্ৰায় 50 মিটাৰ দূৰৈত। এই আৰক্ষীৰ পেট্ৰলিং পোষ্ট কাষতে থকাৰ পাছতো মন্দিৰত দান পাত্ৰৰ তলা ভাঙি চোৰে চুৰি কাৰ্য সংঘটিত কৰাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছিল। সম্প্ৰতি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন বলবৎ হৈ আছে। সান্ধ্য আইন চলি থকাৰ সময়তে নামঘৰৰ দান পাত্ৰৰ তলা ভাঙি চোৰে ধন লুটি নিয়াৰ কাৰ্যত অঞ্চলটোৰ ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে। উল্লেখ কৰিব পাৰি যে মিলন মাধুৰী বৰখেলৰ এই নামঘৰটো আজি প্ৰায় 150 বছৰ পুৰণি আৰু গাঁওখনৰ প্ৰায় 8,000 জনবসতিৰ মাজত থকা খেলসমূহৰ ভিতৰত সৰ্ববৃহৎ খেলৰ নামঘৰ। এইটো ভাঙি লৈ গৈছে, আজি মন্দিৰত চুৰি হ'ল বোলে। আজি যোৱা ৰাতি মন্দিৰৰ ডানমাৰ বৰখেলৰ নামঘৰৰ দানপাত্ৰটো তালা ভাঙি লৈ পেলাই গ'ল। দানপাত্ৰৰ পইচাখিনি লৈ গ'ল। কিমান আছিল পইচা? 1 বছৰৰ পইচাটো আমাৰ জমা আছিল। আমি প্ৰতি বহাগ মাহৰ বহাগ বিহুত হেৰি কৰা যায়, আমাৰ খোলা যায়। এইবাৰ লকডাউনৰ কাৰণে আমি বহাগৰ বিহুত মানুহখিনি গোট নোখোৱাৰ কাৰণে নামঘৰত আমি এই পইচাখিনি এইবাৰ খোলা নাছিলোঁ দানপাত্ৰটো। নেক্সট লকডাউন খুলিলে আমি দানপাত্ৰ খুলিম, পইচা পাতি হিচাপ কৰিম, ৰাইজৰ হিচাপ নিকাচৰ কথা আছে, গোটেইখিনি কৰিম বুলি ৰাখি থৈ দিছিলোঁ। এতিয়া যোৱা ৰাতি আমাৰ কোনোবা দুৰ্বৃত্তই এই কামটো কৰিলে। লগতে আমাৰ ওচৰৰে আৰু এঘৰ মানুহত ঘৰত তেওঁলোকৰ মুৰ্গী আৰু পাৰও এনেকৈ লৈ গুচি গ'ল। আৰু এতিয়া আৰু কাৰ কি নিছে এইটো ওলাব লাহে লাহে, আৰু এতিয়ালৈকে একো হেৰি হোৱা নাই। এই চোৰ ক'ৰ বুলি ভাবিছে? এইটো চোৰ ক'ৰ হ'ব? এইবিলাক চোৰটো এতিয়া আমি একো ধৰিবই পৰা নাই। লকডাউনৰ মাজত পুলিচ প্ৰশাসনৰ পহৰা থাকিবও লাগে, নথকাও নহয়। সান্ধ্য আইনো দিয়া আছে। 6টা বজাৰ পৰা মানুহ যেতিয়া আমাৰ নোলায়েই এতিয়া, গতিকে ইয়াৰ পিছত বাকীখিনি পুলিচৰ অকণমান তৎপৰতাটো লাগিছিল। তেওঁলোকে অকণমান পহৰা পাতিৰ ব্যৱস্থা কৰিলে হয়তো। সেইকাৰণে আমি কৈছোঁ যে VDP অকণমান পহৰা চহৰা দিয়া ব্যৱস্থা কৰিলে এই ব্যৱস্থাটো নহ'লেহেঁতেন কিজানি। আমি সেইটোৱে আশা কৰিছোঁ। আৰু পুলিচ প্ৰশাসনক কথাটো অৱগত কৰিব বিচাৰিছোঁ, যাতে গাঁওখনত অকণমান এনেকুৱা আজি এইটো হৈছে, আকৌ নেক্সট কিবা এটা হ'ব পাৰে, বেলেগ কিবাও ডাঙৰ ঘটনাও হ'ব পাৰে। তাৰ বাবে পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি অকণমান গাঁওখনত পহৰা ব্যৱস্থাটো কৰে।